ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে নিজৰ ইউটিউব একাউণ্টত কি কৰিছিলে, এটা ভিডিঅ' পোষ্ট কৰিছিলে আৰু সেই ভিডিঅ'টোত তেওঁ উল্লেখ কৰিছিলে যে হিন্দু দেৱ দেৱীবিলাকে মাংস ভক্ষণ কৰিছিলে। তেখেতে কি কৰিছিলে, বাল্মীকি ৰামায়ণৰ পৰা কিছু অংশ লৈ কিনি তেখেতে এই কথা উল্লেখ কৰিছিলে আৰু সেই অনুসৰি যিহেতু হিন্দু ভাৱাবেগত আঘাত হানা বুলি কিছু সংখ্যক মানুহে সেই ভিডিঅ'টোৰ আপত্তি কৰিছিলে আৰু সেইটো অনুসৰি গোচৰ তৰিছিল আৰু সেই গোচৰৰ শুনানি হৈছে। শুনানিত কি কৈছে যে হয়, সেইটো যিটো ধ্ৰুৱ ৰাঠিয়ে ভিডিঅ' বনাইছে এইটো আপত্তিজনক, কাৰণ কোনো ধৰ্মীয় মানুহৰ আঘাত সানিব নোৱাৰিব, তেনেকুৱা কোনো ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব। তো গতিকে এইটো আঁতৰাব লাগিব ভিডিঅ'টো। তো গুগলে এইটো স্পষ্টীকৰণ দিছে যে হয়, যদি আঁতৰাব লাগে যদি কৈছে, তেনেহ'লে সৰ্বত্ৰ পৃথিৱীৰ ভিতৰৰ পৰা আঁতৰাবলগীয়া নহ'ব পাৰে, কাৰণ আমি যিহেতু এইটো ৰেকমেণ্ড কৰিম যে অকল ভাৰতবৰ্ষত যাতে এই ভিডিঅ'টো কোনো চাব নোৱাৰে, সেই অংশটো ভাৰতবৰ্ষৰ অংশটো সিহঁতে কাটি দিব আৰু সৰ্বত্ৰ পৃথিৱীৰ বাহিৰৰ ভাৰতৰ বাহিৰৰ যিবোৰ মানুহ আছে সেইবোৰে চাব পাৰিব বুলি সেইটো আপত্তি কৰে। তাৰপিছত হাইকোৰ্টে সেইটো এপ্ৰুভ কৰায় আৰু এইটো এতিয়াৰ পৰা যিটো ভিডিঅ' পোষ্ট কৰিছিলে ধ্ৰুৱ ৰাঠিয়ে ভাৰতবৰ্ষত এই ভিডিঅ'টো চাব নোৱাৰিব, হিন্দু ভাৱাবেগত আঘাত সানিছে বুলি, ধৰ্মীয় অৱমাননা হৈছে বুলি ভিডিঅ'টোত উল্লেখ কৰিছে, যিহেতু দেৱ দেৱীয়ে মাংস ভক্ষণ কৰিছিলে বুলি। তেখেতৰ বাকীবোৰ ভিডিঅ' চলিব, কিন্তু সেই ভিডিঅ'টোত নচলে বুলি যিহেতু আপত্তিজনক ভিডিঅ'। তো ধন্যবাদ, আগলৈ ভিডিঅ' চাই থাকিব।